बाक्सानि मुसलपुराव सांग्रांथि हानजा सुरनाय हाबाफारि बानजायदों। मुसलपुराव बानजायदों सांग्रांथि हानजा सुरनाय हाबाफारि। सुबुं लांखारनाय, उन्दै गथ'साफोरनि हाबा आरो फेग्रा मुवानि हेंथायै सांग्रांथि हानजा सुरनाय हाबाफारि बानजायदों बाक्सानि मुसलपुराव। हानजा सुरनाय हाबाफारिखौ जिल्ला समाज अनसाय बिफाननि सिङाव खुंनाय जायो। हाबाफारियाव जिल्लानि दाब दाब जायगानिफ्राय आंगनबाड़ी मिरुनि मावथिफोरा बाहागो लायो। बे हानजा सुरनाय हाबाफारिखौ बेखेवनानै होयो मुसलपुर मिउनिसिपालिटिनि मासिगिरि रिन्दाव बसुमतारी बिथाङा। हाबाफारियाव 100नि बारा आइजोफोरा बाहागो लायो आरो सुबुं लांखारनायखौ बन्द खालाम, गथ'सा हाबा बन्द खालाम आरो फेग्रा मुवा फालांगिखौ बन्द खालाम बायदि स्लगान होनानै सुबुंफोरनि गेजेराव सांग्रांथि लाबोयो मावथि आइजोफोरा। मख'नो गोनांदि हादरसायाव गले गले सुबुं लांखारनाय जाथायफोरखौ होबथानो थाखाय समाज अनसाय बिफाना जिल्लानि दाब दाब जायगाफोराव सांग्रांथि हानजा सुरनानै रायजो राजाफोरखौ सांग्रांथि खालामगासिनो दं। বাক্সা ডিষ্ট্ৰিক্টৰ পৰাই বিশেষ এটা কাৰ্যসূচী লোৱা হৈছে। এটা হ'ল নাচামুক্ত ভাৰত অভিযানৰ ওপৰত এটা ড্ৰাগছ ফ্ৰী ইণ্ডিয়াৰ এটা ৰেলী, যোনটো 17 জুনৰ পৰা 26 জুনলৈ এটা সাপ্তাহিক কাৰ্যসূচী আছে। সেইটোৰ ওপৰতে আজি এটা ৰেলী হৈছে। আৰু লগতে আমাৰ ৰিচেণ্টলি এটা কেছ হৈছে, আমাৰ অসমৰ পৰা 115জন মানৱ সৰবৰাহ উদ্ধাৰ কৰি আনিছে বিহাৰৰ পৰা। সেইকাৰণে আমাক অসম চৰকাৰে এটা নিৰ্দেশ দিছে কি মানৱ সৰবৰাহ, চাইল্ড মেৰিজ বা চাইল্ড ট্ৰেফিকিং বা বাল্য বিবাহ তাৰে ওপৰতে আমাক বিভিন্ন ধৰণৰ এৱাৰনেছ জেনেৰেশ্যন কৰিব দিছে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত, সকলো ডিষ্ট্ৰিক্টতে। সেই মৰমে আজি আমি চাইল্ড মেৰিজ, চাইল্ড ট্ৰেফিকিং, বাল্য বিবাহ, মানৱ সৰবৰাহ সেইবোৰৰ ওপৰতো এটা ৰেলী কৰা হৈছে, যাতে আমাৰ এই অঞ্চলৰ মানুহবোৰ সজাগ হয় আৰু সেনেকুৱা যাতে বলি নহয়। আমাৰ বাক্সা জিলাৰ বিভিন্ন স্কুল কলেজ সবতো সেইটো চলি আছে কাৰ্যসূচী। আৰু লগতে আমিও ডিষ্ট্ৰিক্ট হিচাপে বিভিন্ন ঠাইত কৰিছোঁ, স্কুলত কৰিছোঁ, কলেজত কৰিছোঁ, ক'ৰবাত মাৰ্কেট এৰিয়াত কৰিছোঁ। সেনেকৈ যোৱাকালিও এটা আমাৰ ষ্ট্ৰীট প্লে আছিলে, এই চালবাৰী চাব ডিভিজনৰ আণ্ডাৰত চালবাৰী কলেজত উদ্বোধন হৈছে আৰু আমাৰ চালবাৰী টাউনত হৈছে, স্কুলত হৈছে। আজিৰ কাৰ্যসূচীটো আমাৰ মুছলপুৰ এই টাউন এৰিয়াতে হৈছে। এই টাউনত আমি এটা মেছেজ দিব বিচাৰিছোঁ যে বাল্য বিবাহ বা মানৱ সৰবৰাহ সেইবোৰৰ পৰা যাতে বাচি থাকিব পাৰে, যাতে সেইবোৰ বলি নহয়।